ব্ৰহ্মপুত্ৰ পাৰ হৈ আহি পেলাই ইয়াত গাখীৰ দিয়ে শিৱলিংগত। তাৰপিছত হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি গৈ আছোঁ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত থকা শিঙৰি গুপ্তেশ্বৰ দেৱালয়লৈ। গতিকে ভিডিঅ'টো স্কিপ নকৰি একেলগে চাই থাকিব মোৰ লগত। দাদা ড্ৰাইভ কৰি আছে। দাদা কিমান টাইম লাগিব আৰু? 15 মিনিট লাগিব আৰু গৈ পামেই আৰু গৈ আছোঁ আৰু। তো গাইজ, মই মানে আজি আছিলোঁ তেজপুৰত বাহঁতৰ ঘৰত। তো ভাবিলোঁ এবাৰ শিঙৰি মন্দিৰৰ পৰা আহোঁগৈ। বাহঁতে কৈ থাকে সদায় বোলে মন্দিৰটো গৈ খুব ভাল লাগে। মইতো আজিলৈ গৈ পোৱা নাছিলোঁ, শুনি আছিলোঁ মানে মুখত। তো আজি ভাবিলোঁ এবাৰ ফুৰি আহোঁগৈ, তো আপোনালোককো দেখাওঁ, তো চাই থাকিব। তো আমি গেটটো পাই গ'লোঁ। এয়া চাওক, তো ইয়াত আমি চাকি জ্বলালোঁ। আমি মন্দিৰ দৰ্শন কৰি ওলাই দিলোঁ। এতিয়া এই মন্দিৰটোৰ ৰহস্যৰ বিষয়ে অকণমান কৈ দিব আমাৰ বিক্ৰম বৰাই। নমস্কাৰ, মোৰ নাম শ্ৰী বিক্ৰম বৰা। তথাকথিত কথাৰ মতে তথা আপোনাৰ আমাৰ ককা দেউতাহঁতৰ মুখত শুনাৰ মতে এই গুপ্তেশ্বৰ দেৱালয় অৰ্থাৎ শিঙৰি মন্দিৰ জগতগুৰু শ্ৰী শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম ৰহস্যৰ লগত জড়িত বুলি জনা যায়। ইয়াৰ কাৰণ কি বুলি ক'লে প্ৰথমতে আমাৰ মনত আহিব শংকৰদেৱ গুৰুজনাৰ পিতৃ এজন গৰু গাই আছিলে। গৰু গাইজন নগাঁৱত আছিলে আৰু ইয়াত এখন ব্ৰহ্মপুত্ৰ নদী আছে। ব্ৰহ্মপুত্ৰ নদী সিটো পাৰে নগাঁও পৰে আৰু নগাঁৱৰ সিটো ছাইডৰ পৰা সেই গৰুজনীয়ে সদায় ৰাতিপুৱা ব্ৰহ্মপুত্ৰ পাৰ হৈ আহি পেলাই ইয়াত গাখীৰ দিয়ে শিৱলিংগত। তাৰপিছত শংকৰদেৱৰ পিতৃয়ে ভাবিলে যে গৰুজনী সদায় ৰাতিপুৱা দেখোন নোহোৱা হয়, গধূলিতে একলৈ নোযায়। তাৰপিছত সেই কথাটো তেওঁ গৰুজনী নাৱৰীয়া এজনৰ লগত লৈ পেলাই গৰুজনী পিছা কৰি আহোঁতে দেখিলে যে ইয়াত শিৱলিংগত গুপ্তেশ্বৰ লিংগ যোনটো বুলি কয়, সেই গুপ্তেশ্বৰ লিংগত সদায় আহি পেলাই গৰু গাখীৰ দিয়ে। তেতিয়া সেই সময়তে তেওঁ আহি পেলাই গৰুজনী পিছা কৰি আহি দেখিলে যে গুপ্তেশ্বৰ লিংগত গাখীৰ দিয়ে। তাৰপিছত সেই গুপ্তেশ্বৰ লিংগত তেওঁ প্ৰাৰ্থনা কৰোঁতে তেতিয়া পিছত সেই শংকৰদেৱৰ জন্ম পায়। সেইকাৰণে তেওঁৰ নাম শংকৰ হিচাপে ৰখা হয়। শিৱৰ আন এটা নাম শংকৰ হিচাপে ৰখা হয়। ইমানেই। সঁচাকৈ খুবেই ধুনীয়া পৰিৱেশ। যদি আপোনালোক এতিয়ালৈকে ইয়াত অহা নাই, এবাৰ আহক, বহুত ধুনীয়া। তো আমি মন্দিৰৰ পৰা ওলাই দিলোঁ। চাওক, চাৰিওফালে চাহ বাগান, ভাল লাগে মানে কিবা এটা। ফাইনেলি এই ঘৰ পাই গ'লো আৰু ভিডিঅ'টো আজি ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ' চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব নাপাহৰিব। ধন্যবাদ। কেনেকুৱা লাগিলে? ভাল লাগিল।